নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'কেইটা তোমালোক সকলোৱে আদৰি লোৱাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি তোমালোকৰ বাবে ইংলিছ গ্ৰামাৰৰ আন এটা নতুন ভিডিঅ' মই লৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ আগতে তোমালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। তাৰপিছত বেল বাটনটো অৰ্থাৎ সেই টিলিঙাৰ ছবিটো এবাৰ পিটিকি দিবা যাতে ভৱিষ্যতে তোমালোকে মোৰ ভিডিঅ'বিলাক পাই থাকা। আৰু ভিডিঅ'টো শেষলৈকে চাই উঠি যদি ভাল লাগে কমেণ্ট বক্সত কমেণ্ট কৰিবা, তাৰপিছত লাইক কৰিবা আৰু ভিডিঅ'টো তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিবা। এতিয়া ভিডিঅ'টো তোমালোকে চাই লোৱা। Hello friends, today we are going to discuss the determiners called articles. আজি আমি ইংৰাজী ব্যাকৰণৰ ডিটাৰমিনাৰ্ছৰ অন্তৰ্গত আৰ্টিকলছৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে এইখিনিতে মই মোৰ আগৰ ভিডিঅ'টোত থকা এটা স্পেলিং মিষ্টেক অৰ্থাৎ বানানৰ ভুলৰ শুধৰণি এইখিনিতে দিছোঁ, চাই লোৱা। এতিয়া আহা আকৌ ডিটাৰমিনাৰ্ছৰ মাজলৈ আমি উভতি যাওঁ। ডিটাৰমিনাৰ্ছ ইংৰাজী ব্যাকৰণৰ অন্তৰ্গত এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। ডিটাৰমিনাৰবোৰ এনেকুৱা কিছুমান ৱৰ্ড যিয়ে নাউনক ইন্ট্ৰডিউচ কৰে বা ডিটাৰমাইন কৰে। ডিটাৰমিনাৰ সদায় নাউনৰ আগত বহে, কেতিয়াও নাউনৰ পিছত নবহে। আৰু কেতিয়াবা নাউনক ডেছক্ৰাইব কৰা অৰ্থাৎ নাউনৰ গুণ দোষ পৰিমাণ অৱস্থা দেখুওৱা এডজেক্টিভৰ আগতো ডিটাৰমিনাৰ বহে বা প্ৰয়োজন হয়। আৰু ছিংগুলাৰ নাউনৰ আগত সদায় ডিটাৰমিনাৰৰ প্ৰয়োজন, কিন্তু প্লুৰেল নাউনৰ আগত ডিটাৰমিনাৰ কেতিয়াবা লাগে কেতিয়াবা নালাগে। ইংৰাজীত ডিটাৰমিনাৰ কেইবা প্ৰকাৰৰো আছে, যেনে আৰ্টিকলছ, ডেমনষ্ট্ৰেটিভছ, পজেছিভছ, কোৱান্টিফায়াৰ্ছ আৰু নাম্বাৰছ। আজি আমি কেৱল আৰ্টিকলছৰ বিষয়েহে আলোচনা কৰিম। ইতিমধ্যে আগৰ ভিডিঅ'টোতেই তোমালোকে গম পাইছা যে আৰ্টিকল দুবিধ, ইনডেফিনিট আৰ্টিকল আৰু ডেফিনিট আৰ্টিকল, নহয় জানো? লগতে তোমালোকে এইটোও শিকি আহিছা যে ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ অৰ্থ একেই, কিন্তু ভাৱেল চাউণ্ডৰ আগত এন আৰু কনচনেণ্ট বা অন্য চাউণ্ডৰ আগত এ ব্যৱহাৰ হয়। নাও দ্য ইউজ অফ দ্য ডেফিনিট আৰ্টিকল দ্য। এতিয়া আমি ডেফিনিট আৰ্টিকল দাৰ ব্যৱহাৰ শিকিম। আমি ডেফিনিট আৰ্টিকল দা ব্যৱহাৰ কৰোঁ যেতিয়া এগৰাকী নিৰ্দিষ্ট ব্যক্তি বা এটা নিৰ্দিষ্ট বস্তুৰ বিষয়ে কওঁ, নাইবা এনেকুৱা এগৰাকী ব্যক্তি বা এটা বস্তুৰ বিষয়ে কওঁ যাৰ বিষয়ে ইতিমধ্যে আগতে উল্লেখ কৰা হৈছে। আকৌ গোটেই জাতিটোক বুজাবৰ বাবে মেন আৰু ওমেনৰ বাহিৰে যিকোনো ছিংগুলাৰ কমন নাউন অৰ্থাৎ জাতিবাচক বা শ্ৰেণীবাচক বিশেষ্যৰ আগত ডেফিনিট আৰ্টিকল দা ব্যৱহাৰ হয়। মেন আৰু ওমেনৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নকৰিলেহে গোটেই জাতিটোক বুজোৱা হয়। আকৌ গোটেই জাতিটোক বুজাবলৈ কমন নাউন এটাৰ আগত কোনো আৰ্টিকল নোহোৱাকৈ তাৰ প্লুৰেল ফৰ্মটোও ব্যৱহাৰ কৰিব পাৰি। এতিয়া উদাহৰণ কিছুমান চোৱা।
Okay friends, you have heard a lot of music. Now listen to me. আমি দাৰ ব্যৱহাৰৰ কথা পাতি আছিলোঁ। এতিয়া শুনা, সুপাৰলেটিভ ৱৰ্ডবিলাকৰ আগতো দা ব্যৱহাৰ হয়। আকৌ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আদি অৰ্ডিনেলছবিলাকৰ আগতো আমি দা ব্যৱহাৰ কৰিব লাগে। গোটেই শ্ৰেণীটোক বুজালে কোনো মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ নামৰ আগতো দা ব্যৱহাৰ কৰিব লাগে। আৰু এটা বিশেষ নিয়ম চোৱাচোন। এইবাৰ চোৱা, যিমান সিমান এই অৰ্থত কম্পাৰেটিভৰ লগত দাটো এডভাৰ্ব হিচাপেও ব্যৱহাৰ হয়। এইবাৰ মানুহৰ নাম বা ঠাইৰ নামৰ আগত আৰ্টিকল কেতিয়া ব্যৱহাৰ হয় সেইটো চাই লোৱা। Now the use of the indefinite article. Indefinite article A আৰু Nৰ ব্যৱহাৰ সম্পৰ্কে ইতিমধ্যে তোমালোকে বহুখিনি কথা আগৰ ভিডিঅ'টোতে শিকিছা। এতিয়া আৰু মাত্ৰ দুটামান অতি প্ৰয়োজনীয় কথা মনত ৰাখি থোৱা। Now the omission of the article, অৰ্থাৎ আৰ্টিকল কেতিয়া উজ্জ্ব থাকে বা আৰ্টিকল কেতিয়া ব্যৱহাৰ কৰিব নালাগে সেই বিষয়ে অলপ কথা আমি এতিয়া শিকোঁ আহা। সাধাৰণ অৰ্থত মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰাক্ট নাউনৰ আগত আৰ্টিকল ব্যৱহাৰ নহয়, কিন্তু বিশেষ অৰ্থত বা নিৰ্দিষ্টকৈ বুজালে সিহঁতৰ আগত দা ব্যৱহাৰ হয়। আকৌ সাধাৰণ অৰ্থত প্লুৰেল কাউণ্টেবল নাউনৰ আগত আৰ্টিকল ব্যৱহাৰ নহয়, কিন্তু বিশেষ অৰ্থত বা নিৰ্দিষ্টকৈ বুজালে সিহঁতৰ আগতো দা ব্যৱহাৰ হয়। আৰু শুনা, বেছিভাগ প্ৰপাৰ নাউনৰ আগতেই আৰ্টিকল ব্যৱহাৰ নহয়। নাও লুক এট দিছ। এতিয়া এই নিয়মকেইটা ভালদৰে চোৱা আৰু মনত ৰাখা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও সকলোকে লগ পাই থাকিম। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ আৰু নমস্কাৰ।